অঁ দাদা কওকচোন অঁ দাদা মোক এটা ভাল মোবাইল লগা আছিল ৰ'বচোন আপুনি ৰাহুলৰ বোলে ভাল ফ্ৰেণ্ড এই ৰাহুল মোৰ লগতো ভাল ফ্ৰেণ্ড সিয়া আপোনাৰ তাত প্ৰথমে এটা ভাল মোবাইল কিবা নেকি হয় নেকি এই আপুনি টেনশ্যন ল'ব নালাগে আপুনি মোৰ দোকানত ভাল মোবাইল পাব হেৰিয়া ৰাহুলৰ নাম লওঁতে ৰাহুলে ফোন কৰিলা দাদা চিন্তা কৰি হেল্ল' অঁ ৰাজা দোকানত আছানে অঁ দোকানতে আছোঁ এই মই এটা ধুনীয়া কাষ্টমাৰ পঠাইছোঁ অঁ তাক ভাল এটা মোবাইল দি খেদাৰ পিছত অঁ হ'ব দে এই শুনছোঁ মোলৈ কিন্তু ভাল এটা কমিশ্যন ৰাখিবি দেই 1000মান টকা এটা ৰাখি দিবি মোৰ কাৰণে হা কমিশ্যন চবতে কমিশ্যন আজিকালি মোবাইলতো কমিশ্যন লাগে এই বন্ধু মোবাইল বেলেগ কমিশ্যন মোবাইল ইও নলা কমিশ্যন খাই খাই মানুহ কমৰা পৰি দিছে আজি খা পৰিলে বিঠু খা কামত বহুতৰে কেৱল চিৰা আহি দিছে চাৰে মোক অঁ বাইদেউ কওকচোন কি আছিলে অঁ দাদা মই শুনিছোঁ নে আপুনি বোলে বহুত ডাঙৰ মেকানিক হয়নে কোনেনো কয় বাইদেউ এইবিলাক কথা এনেই বাৰু নাজানে নহয় অলপ চলপ জানো কাম অঁ দাদা আপুনি জানে বুলি জানো বাৰু এই হেৰি মোৰ মোবাইলটো চুইচটো কিবা বেয়া হৈ আছিল তাকে ভাল কৰিব আহিলোঁ চাওঁ বাইদেউ কোনটো মোবাইল এইটো এইটো ন ঠিক আছে অঁ বাইদেউ এই চুইচটো চেঞ্জ কৰিব লাগিব বাইদেউ এইটো 200মান টকা লগোৱা হা 200 টকা সেই অকণমান চুইচটো দাম অঁ বাইদেউ 200 টকা আকৌ অঁ দাদা মই যদি চুইচটো আনি দিওঁ কিমান ল'বি আপুনি যদি আনি দিয়ে তেতিয়া মই 100 টকা ল'ম অঁ হয় নেকি ৰ পিছে মই আনি আছোঁ শুনিছানে বিজুল আমাৰ বিজনেছ ডাউন হৈ যাব এতিয়া কাষ্টমাৰে বোলে মাল আনি দিবই আমাক ভাতৰ হোটেলত যদি ভাতে চব্জি লৈ যায় ভাতৰ হোটেলৰ প্ৰফিট কি থাকিবই অঁ দাদা মই চুইচটো লৈ আহিছোঁ লগাই দিয়ক চাওঁ ক'ত চুইছে চা এইটো দাদা কি বাইদেউ এইটো লগাই দিব লাগিব অঁ সেইটোৱে লগাই দিব লাগিব আকৌ অঁ বাইদেউ এইটো চুইচ মোবাইলত নাখায় নহয় মোবাইলত নাখায় কিয় মেকানিকে বিচাৰে আপুনি বিচাৰে একো কামেই নাজানে কিনো কাকত পেলালা হয় চুইচটো লগাই নিদিলেও দেখোন মই নাম খাৰা হ'ব মাৰ্কেটত মোৰ দিয়ক বাইদেউ হৈ গ'ল আপোনাৰ মোবাইল এয়া অঁ দাদা বঢ়িয়া ইটাই ভাল লাগছে মোৰ বাইদেউ এটা বেডশ্বীটহে বনাই দিছোঁ আপোনাৰ মোবাইলটো বঢ়িয়া এইটো ন আহিছোঁ দেই আৰু কি কাষ্টমাৰ দেখা পাব বিজুল হ'লে 100 টকা পাব দেই অঁ দাদা মানে মোবাইলটো চিমে ছাপৰ্ট নকৰে কি হৈছে চাই দিছোঁ এই মই কিন্তু তোৰ কাম নকৰোঁ দেই ভাই তোৰ দেউতাই হাক দিছে মোক তই বোলে লিখি কথা পাতি থাকা অঁ দাদা একো নকৰে ভাল কৰি দি দেউতাই গম নাপায় দে ময়ো নকওঁ নাই মই নকৰোঁ কাম দেউতাই যিহে 10 টকা দান মানুহ অঁ দাদা এইটো কি প্ৰব্লেম হৈছেনো কি হৈছিল মোবাইলত কি নেটৱৰ্ক নাপায় নেকি অঁ দাদা নেটতে নাপায়ে মোবাইলটো ক'তে এইটো এইটো মোবাইল আনছা এই পঠাব মোবাইল আনছা এইটো মই চিম খোৱাত মৰিয়ে পাই অঁ দাদা মই জানো চিম লগাব লাগি নৰি বুলি হ'লেও দাদা মেকানিক যি সেইকাৰণে এইটো মোবাইলতে চিম লগাই দি মই বটিনেব কথা পাতিব লাগে কি সত্যানি ঝিয়াও বা এই মোবাইলটোত চিম ভৰাই পেলাই কথা পাতিব এখনত লাগি
বাপক যদি ডালে ডালে এই দেখো শিপাই বেলেগ মালে ভালে চিন্তা কৰছা এইটো মোবাইলত চিম খুলিলি কোনোই নাভাব এইটো মোবাইল কথা পাতিব পাৰে বুলি লগে দিম 500 টকা দিছাতো টেনশ্যন ল'ব নালাগে হৈ গৈছে তোমাৰ মোবাইলটো এইটো কথা পাতিব পাৰিমনে কথা পাতিব পাৰি চিম টিম চব লগাই দিছোঁ মই কথাহে পাতো যায় পাছত তাপিলা চেলি গৈ মোক নকবিলে হ'ল না হেল্ল' জান এতিয়া আৰু চিন্তা কৰবা নালাগে দে মই এইটো মোবাইল দিয়ে কথা পাতিব লাগি পাৰিমে দোকানত যাই চিম ভৰাই লৈ আহিছোঁ মই দোকানীক তেল মাৰি মাৰি কিবা কৰি ভৰাইছোঁ এটা কথা দেউতাই আৰু গম নাপায় এইটো দি যে মই কথা ঐ পাখাৰী ঐ গাছত তলত কাৰ মই কৰি থয় আৰু কি কাৰোবাৰ কথা পাতি থানকে নাই দেউতা দেউতা এইটো মোবাইল দি দেখোন কথাই পাতিব লাগি নৰিয়ে হয় নেকি তই কিবা জান শুন মাৰি থাকা আলপাল ল'লে দেউতা মই এনে উমেলিহে আছিলোঁ কিবা এনে দে ধৰ এনে ওলচা ঠিকা আছে দেই কথা কিন্তু কাৰণে নাপাতিবি বুলি কৈছোঁ নাপাতো মোবাইল দিলিহে পাতিব লাগি পাৰিম কিবা ঘৰটা যাম দে যাই আছোঁ হেল্ল' জান ভাগ্য ভাল দেউতাই পুতলাৰ মোবাইল কাৰণেহে ধৰা পেলাব পৰা নাই নহ'লিবা আজি মোক চেচে দিলা হয় দে মই পিছত ফোন কৰিম দে হ'ব দে কি আছে ভাইটি দাদা এই মোবাইলটো পৰি গ'লে পৰি যোৱাৰ বাবে অনে হোৱা নাই চাওঁ এইটো নে পচি না মই চাই দি আছোঁ আৰু দেই ক'ত পচিলে মোবাইলটো দাদা লেট্ৰিনৰ গাঁতাত কি প্ৰব্লেম তোমাৰ মোবাইলটোৰ দাদা মোৰ মোবাইলটোত মোৰ ফটোবিলাক বগা নহয় ক'ত বগা হ'ব এনে মানুহৰ তেতিয়া কোন প্ৰব্লেমকে লৈ আহি মোৰ দোকানত মানে ইনষ্টাগ্ৰামত ফিল্টাৰ লগাই ল'বি যা বগা হৈ যাব